হেল্ল' এভৰিৱান ৱেলকাম বেক টু মিনি ব্লগ। আজি সন্ধিয়া আহিছোঁ ৰাস মেলা চাবলৈ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত। তো প্ৰথমতে আহি কেনে ভগৱানৰ মূৰ্তিবোৰ দৰ্শন কৰিলোঁ। তাৰপিছত গুচি গ'লোঁ জুবিন দাক চাবলৈ। মানে জুবিন দাক ইয়াতে খুব ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। জুবিন দাক যেনেকৈ এয়াৰপৰ্টৰ পৰা অনা হৈছিলে শ্মশানৰ লৈকে, তো সেই চিহ্নটো ইয়াতে খুব ধুনীয়াকৈ দেখুওৱা হৈছে। তাৰপিছত গুচি গ'লোঁ আমি মেলাৰ ছাইডলৈ। তাতে খুব বেছি ষ্টলছ আছিলে। মই ইমান বেছি ভিডিঅ' কৰি থকা নাই, বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো। তাৰপিছত আমি গ'লোঁ এক্টিভিটিছবোৰ চাবলৈ। খুব ডাঙৰকৈ মেলা হৈছে এইবাৰ, ইমান বেছি মানুহ আছিল প্ৰথমত। পিছত অকণ মানুহ কমাৰ পিছত আমি গ'লোঁ তৰা ৰাইডত। মই ইমান বেছি ভয় পাওঁ, মৈশ্ৰীহঁতৰ কথা শুনি কেনে গ'লোঁ। মোৰ ভাইটি আৰু অনুষ্কা সিহঁত দুজনে একেলগে বহিছে বেলেগ ছাইডত, তো ভিডিঅ'ত সিহঁতক মই উঠোৱাব পৰা নাই। তাৰপিছত মেলাত বহুত সময় ফুৰিলোঁ, বহুত বেছি এনজয় কৰিলোঁ আৰু আমি গুচি গ'লোঁ খাবলৈ। বহুত বেছি ভোক লাগিছিলে, 10টামান বাজিয়ে গৈছিলে আমাৰ। তো চিকেন ৰ'ল অৰ্ডাৰ দিছিলোঁ আৰু চিকেন পকৰা খাই লৈ পিছত অনুষ্কাই কৈ আছে যে ব'লা মিঠা পান ট্ৰাই কৰোঁ। এটা পানকে দুজনে ভাগ কৰি কেনে খাই আছোঁ, কাৰণ ইমান ডাঙৰ পানটো খাব নোৱাৰিমেই। তো সিহঁতে কৈ আছিলে যে ব'লা আৰু কিবা কিবি ৰাইড লওঁ, কিন্তু মই খুব বেছি ভয় খাওঁ, সেইকাৰণে কোনো আৰু যোৱা নহ'ল আৰু দেৰিও হৈ গৈছিলে। তো গাইজ আজিলৈ এইখিনিয়ে, বাই।